আপোনালোকে ভোট দিবতো নিশ্চয় এমপিয়ে কৈছে যে এনচিল যদি মহিলা মন্ত্ৰী পাব পাৰে এজন এমএলএ মন্ত্ৰী পাইছে 5 বছৰ চলাইছে কাৰ্বি আংলঙৰ 5টা সিট এতিয়া আগতে 4টা আছে 5টা মহিলা এজন পাইছে পোন প্ৰথমবাৰ কাৰ্বি আংলং এটা বিধানসভা সিট এটা ইতিহাস ৰচনা কৰিছে যে পোন প্ৰথমবাৰ মহিলা প্ৰাৰ্থী কেণ্ডিডেট নিশ্চয় এমপি পাইছে ভাৰতীয় জনতা পাৰ্টি গতিকে মই এছ কেণ্ডিডেটত জিকিলে মই ৰিটেন লিখি দিম যে কাৰ্বি আংলঙৰ পৰা পুৰুষ ল'ব নালাগে মহিলাৰ কাৰণে মন্ত্ৰী দিব লাগে বুলি মই কম হ'ব মইতো খালি হুৰু মুৰু চিএম হ'লে হ'ব আৰু হ'বনে না এমএলএ হ'লে হ'ব এমএলএ হ'লে তেতিয়া এছেম্বলিত মাত মাতিব পাৰিম মন্ত্ৰী হ'লে ৰিপ্লাই দিব লাগে উত্তৰ দিব লাগে কিন্তু এছেম্বলি হ'লে কাৰণ আপোনালোকে জানে তুলিৰাম ৰংহাংটো শুই থকা এমএলএ নহয় অমৰ সিং দেশা শুই থকা এমপি নহয় কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীক বসবাস কৰা অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সংস্থাপন পোৱাৰ স্বাৰ্থত কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ এটা মিলন যিটো স্থায়ী শান্তি বুজাই ৰখাৰ স্বাৰ্থত কাৰ্বি আংলঙত দুখীয়া দৰিদ্ৰ হেমা ৰেখা পৰিয়ালবিলাকক বিনামূলীয়া আঁচনি ৰেচন কাৰ্ড বিনামূলীয়া চাউল পৰা আৰম্ভ কৰি বিনামূলীয়া দালি নিমখ চিনি মিঠাতেল প্ৰত্যেক মাহত যাতে পোৱা স্বাৰ্থত যাতে চেল হেল্পবিলাকক 10,000 পৰা 25,000লৈকে মহিলাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত মই এছেম্বলিত মই মাত মাতি থাকিম অখিল গগৈতো মোৰ ওচৰতে মাত মাতিবই নোৱাৰিব মই একদম আউট কৰি দিম হ'বনে এবাৰ তুমি জিকে বুলি শুনিছোঁ জিকিলে কিন্তু মই তাত কথা ক'ব নিদিওঁ কাৰ্বি আংলঙত এনেই মই লেকচাৰ নামৰ এছেম্বলি আপোনালোকক দেখা পাব প্ৰথম আৰম্ভ দিনৰ পৰা মই কাৰ্বি আংলঙৰ ৰাজনীতি সমস্যা কাৰ্বি আংলঙত ডেভেলপমেণ্টৰ সমস্যা কাৰ্বি আংলঙত যুৱক যুৱতী সমস্যা মই মাত মাতি থাকি আপোনালোকে দেখা পাব গতিকে মন্ত্ৰীটো তেখেত হ'লে তেখেতে ৰিপ্লাই দি থাকিব আৰু মইতো মাত মাতি থাকিম হ'ব আজি আপোনালোকে দেখা পাইছে ইয়াত গোটেইখিনি মহিলাবিলাক আহিছে কাৰণ আপোনালোকে নিশ্চয় এমপি টিকেট পাইছে ভাল লাগিছে হয়নে নহয় বাইদেউ সঁচানে 100% এইটো কাৰণে সীমা ৰংহাংপি কাছাম তেৰাংপি আইৰিছ বেপি সকলো টিমটো আহিছে ইয়াতে গোটেইখিনি আজি ষ্টেজতে মহিলা বেছি আছে ইয়াতে মহিলাই মহিলা এতিয়া আমি পুৰুষবিলাক পঞ্চায়তত আছে অলপ চলপ এইটোৱে আৰু হয়নে নহয় গতিকে সকলোৱে যিটো নিশ্চয় এমপি কৈছে মহিলা নাৰী শক্তি এমপি ডাঙৰীয়া কৈছে নাৰী শক্তি কিমান পাৱাৰ হয়নে নহয় হা অপাৰেশ্যন সিন্দুৰ মহিলাবিলাক প্ৰত্যেকজন আই মাতৃ আশীৰ্বাদত আমি পাকিস্তানক মানে সিন্দুৰ নামত যুদ্ধ এটা অপাৰেশ্যন সিন্দুৰ জিকি আহিছে হয়নে নহয় বাইদেউ গতিকে মহিলা নহ'লে একো কাম নহয় ৰাতিপুৱা যদি মোৰ পৰিবাৰ যদি গালি পাৰি থাকে দিনটো মানে কামটো নহ'ল আৰু মানে আশীৰ্বাদ দিব লাগে গতিকে আপোনালোকে আশীৰ্বাদ দিবতো নিশ্চয় এমপি 100% জিকাবতো 100% নিশ্চয় এমপি আপোনালোকে দিনে ৰাতি আজিৰ পৰা মাত্ৰ 8 দিন সেই 8 দিনত প্ৰত্যেক মহিলা গ্ৰুপ গৈ আপোনালোকে প্ৰচাৰ কৰক যে নিশ্চয় এমপি যদি জিকি আহে মন্ত্ৰীও চিএম ডাঙৰীয়াও ৰিটেন লিখিব বুলি কৈছে আৰু ডিফু বিধান সমষ্টিৰ চুকে কোণে ডেভেলপমেণ্ট কামবিলাকক এটা বছৰৰ ভিতৰতে পৰিৱৰ্তন আপোনালোকে দেখা পাব হ'বনে নহয় গতিকে আপোনালোকৰ আশীৰ্বাদ মৰম আৰু সহায়িতা কৰিব লাগিব
kacing hon dah pini kita an nara tu balik ke cuning dia bangke mopen Daniel Terona